এয়া গাহৰি মাংস বইল হৈ আছে আৰু পিনে পিয়াজ নহৰু আদা বটা হৈ আছে আৰু এয়া কাটি ৰখা হৈছে আলু পিয়াজ নহৰু বইল হোৱা নাই এতিয়াও আৰু অলপ সময় বইল হ'ব বটা হৈ গ'ল বইল কৰি নামোৱা হ'ল বইল হৈ গৈছে ইয়াতে এবাৰ আলু পিয়াজ নহৰু ভাজা হ'ব ভালকে নিমখ হালধিৰ গুড়ি এয়া হৈছে ধনিয়াৰ গুড়ি বা কি জুইত বনোৱা হৈ আছে না একদম ধোঁৱা জুই পুৰা জলকীয়াৰ গুড়ি এবাৰ মাংসখিনি দি দিয়া হ'ল মাংসখিনি দি ভালকে ভাজা হ'ব অলপমান ঢাকি দিয়া হৈছে ঢাকি দি লাৰি দিয়া হ'ব জুইত বনোৱা হৈ আছে না একেবাৰে ধোঁৱাই জলকীয়াই একেবাৰে কাহ উঠিছে ভালকে ভাজা হৈ আছে ভাজা হৈ আছে কাহি কাহি অৱস্থা নাই বটি ৰখা আদা নহৰু পিয়াজ বটা দি দিয়া হ'ব দি ভালকে লৰা হ'ব আপোনালোকে কেনেকৈ বনাই ক'বচোন কমেণ্ট এটা কৰিব আপোনালোকে খাই যদি আহি যাব পাৰে গাহৰি মাংস আজি বছৰৰ শেষ দিনত গাহৰি মাংস নতুন বছৰত বা কি হয় নাজানো ভাজা হৈ আছে চেণ্টটো বৰ ধুনীয়া ওলাইছে ভাজি খাব পৰা হ'লে প্ৰায় ভাজা হ'লে প্ৰায় এতিয়া খাব পৰা হ'লে প্ৰায় আৰু এতিয়া আৰু অলপ সময় ভাজিম ভাজি তাৰ পাছত পানী দিয়া হ'ব মাংস খোৱাৰ কাৰণে অলপমান ৰাখিব লাগিব তাত দি দিয়া হ'ব বেছি পানী নিদিওঁ মানে অলপমান পানীয়ে দিয়া হ'ব বেছি নহয় আৰু অলপ পানী দি দিয়া হ'ব আপোনালোকেও যিখিনি লাগে অনুযায়ী দি দিব আমি 2 টাইম খাম এতিয়াও খাম ৰাতিও খাম আৰু ৰাতিলে আজি ৰান্ধা বাঢ়া নাই এয়াই শেষ কোটা ৰান্ধা ভাজি মাংস এতিয়া কেইপিছমান ওলাই ৰখা হ'ল খাৰ কাৰণে এয়া গৰম মছলা বটা হ'ব আৰু গৰম মছলা বটা হৈ আছে আৰু পিনা এয়া তৰকাৰী পানী গৰম হৈছে প্ৰায় যে জুই লাগিছে নহয় সোনকালে হৈ যাব জুইত বনালে এনেও আঞ্জা সোনকালে হয় মাংস উঠল আহি আছে
হৈ আছে কি ধুনীয়া ব্লক উঠিছে এতিয়া তেল মাৰা হ'ব সম্ভাৰ তেজপাতা দিয়া হৈছে এবাৰ গোটা জিৰা শুকান জলকীয়া পিঁয়াজ দিয়ে ভাজা হ'ব পিঁয়াজখিনি ভালকৈ ভাজি লৈ তাতে ঢালি দিয়া হ'ব মাংসখিনি জুই যে ইমান বেছি লাগে মাজে মাজে জুইকুৰা বেছিকৈ লাগি যায় আৰু কেতিয়াবা নুমি যায় এতিয়া সম্ভাৰ দি দিয়া হ'ব পিঁয়াজখিনি ভাজা হৈছে গৰম মছলা দি দিয়া হ'ব এতিয়া ৰন্ধা শেষৰ ফালে এতিয়া নমাই দিয়া হ'ব গৰম মছলা দিয়া হ'ল হৈ গ'ল এয়া মাংসৰ ৰেচিপি কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব আজিলৈ বাই বাই